নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই এতিয়া উপস্থিত আছোঁ বৰ্তমান জয়সাগৰ মেডিকেলত। সেয়া মানুহজনীক বহাইছে বৰ্তমান অপাৰেশ্যন থিয়েটাৰ ৰুমত। তাকে মোৰ ভাইটি আহিছে, মোৰ দাদা আহিছে, দেউতা আহিছে, সকলোৱে অপেক্ষাত আছে খবৰ কি ওলায়। এইয়া মোৰ কণমানিজনী জন্ম হৈছে, মনটো খুব ভালেই লাগিছে। আপোনালোকেও মোক মৰম কৰিলে ইমানখিনি ভাল লাগিছে। আমাৰ নবৌ আছে, এয়া এতিয়ালৈকে মানুহজনী উলিয়াই অনাই নাই, তেওঁ খুব দুৰ্বল হৈ আছে হ'বলা। দাদা আহিছে, ইফালে সিফালে বহুত চিন্তা লাগি আছিলে আচলতে দেই, কি হয় ভগৱানৰ কিবাত কেনেদৰে বোলো দিনটো পাৰ হয় আজি। এইয়া ইতিমধ্যে অপাৰেশ্যন থিয়েটাৰ ৰুমৰ পৰা মানুহজনীকো উলিয়াই আনিছে। মনটো ভালেই লাগিছে। আগতে ল'ৰা দুটা আছিলে, এতিয়া মোৰ ছোৱালীজনী আহিলে যেতিয়া আৰু মোৰ একো চিন্তা নাই। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।